ফেব্ৰুৱাৰী মাহত কি শাক পাচলিৰ খেতি কৰিব? কৰোঁ বুলিলেতো বহুত খেতি আছে, কিন্তু আজিৰ ভিডিঅ'টোত মই আপোনালোকক 5টা শাক পাচলিৰ নাম ক'ম, যিকেইটা আপোনালোকে খুব সহজে কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই এটা এটাকৈ কৈ যাম আৰু লগতে কেনেকৈ কৰিব লাগে তাৰ বিষয়েও অলপ চলপ কৈ যাম। গতিকে আহক ভিডিঅ'টো চাওঁ। ভিডিঅ'টোৰ আৰম্ভণিতে আৰু এটা কথা কৈ থওঁ, এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে এটা উপহাৰ ৰাখিছোঁ। খালি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, তাৰ মাজতে মই আপোনালোকক ক'ম এই উপহাৰটো আপোনালোকে কি ধৰণে পাব পাৰিব। প্ৰথমতে শাকৰ কথা কওঁ। প্ৰথম কৰিব পাৰিব আপোনালোকে পালেং শাক। পালেং শাক একেবাৰে শাক খেতি নকৰাজনেও কৰিব পাৰিব, একেবাৰে সহজ আৰু এই সময়ছোৱা ইয়াৰ কাৰণে খুব ধুনীয়া। আপোনালোকে পালেং শাক কৰিবলৈ খালি কি কৰিব লাগে, মাটিটো অলপ ঢিলা হ'ব লাগে। তাতে আপোনালোকে শুকান গোবৰ জাবৰ বা ধৰি লওক ভাৰ্মি কম্পষ্ট, কেঁচুসাৰ সেয়া দি ল'লে আৰু নিয়মিতভাৱে মাজে সময়ে পানী দি থাকিলে তাত গুটি পচোৱাও কোনো ঝেমেলা নাই। আপোনালোকে গুটি ডাইৰেক্ট ছটিয়াই দিলে আৰু হৈ যাব। আৰু পালেং শাক বা এনেকুৱা শাকজাতীয় খেতি কৰিবলৈ মোৰ ভিডিঅ' অলৰেডি মই ধুনীয়াকৈ দি থোৱা আছে। আপোনালোকে আই বটনত গৈও ভিডিঅ'টো চাব পাৰিব আৰু মই ডেছক্ৰিপশ্যনতো লিংক দি দিম, তাত ষ্টেপ বাই ষ্টেপ কৈ থোৱা আছে কি ধৰণে আপোনালোকে এইবিলাক শাকজাতীয় খেতি কৰিবলৈ কি ধৰণে কৰিলে একেবাৰে সহজ। আৰু এই পালেং শাকটো আপোনালোকে খুব কম ঠাইত কৰিব পাৰিব, কম জেগা হ'লেও হৈ যাব। ঘৰত খাবলৈহে, আপোনাৰ বেপাৰৰ কাৰণে বিজনেছৰ কাৰণে নহয়। ঘৰত খাবলৈ আপোনালোকে গ্ৰ' বেগ এনেকুৱা জাতীয়টো কৰিব পাৰিব। আৰু ই খুব কম সময়ত মেচিউৰিটি হয়, মানে খাব পৰা হয়। আপোনাৰ 20ৰ পৰা 25 দিন, ধৰি লওক এমাহৰ ভিতৰত আপোনালোকে খাবলৈ পাবই। গতিকে সেই খেতিটো আপোনালোকে কৰিব পাৰে। তাৰপিছতে আপোনালোকে এই সময়ত কৰিব পাৰে বেঙেনা খেতি। এই সময়ত বেঙেনা খেতি কৰিবলৈও ভাল। মই ঘৰৰ ওচৰে পাঁজৰে, মানে আগতে যেনেকৈ কয় সদায় বেঙেনা পিয়ালিতে ৰুব লাগে বুলি, পিয়ালি নাথাকিলেও মই ঘৰৰ কাষতে ৰুইছোঁ। এই সময়ত বেঙেনাটো ৰুবলৈ বহুত সহজ, কাৰণ ৰ'দটো খুব চোকা নহয় আৰু ৰ'দটো চোকা নোহোৱাৰ কাৰণে সহজে বাচে। বেঙেনাই ৰ'দে মানে বহুত বেছি ৰ'দ দি দিলে আপুনি পুলিটো ৰুলেহে ধৰক তাৰ গ্ৰীপটো ল'বলৈ, শিপা চিপাবোৰ অলপ মানে পোখা চোখা মাৰিবলৈ, গ্ৰীপ ল'বলৈ মোটামুটি আপোনাৰ 15-20 দিন লাগি যাব। 15 দিনটো লাগিবই। গতিকে সেই সময়ছোৱাত আপুনি আকৌ তাক ছাঁ দি ৰাখা, সেইটো কিছুমান প্ৰব্লেম হয়। কিন্তু এই সময়ত ডাইৰেক্ট ৰ'দ পৰিলেও ইমান মানে অসুবিধা নাই, কাৰণ ৰ'দটো ইমান চোকা নহয়। গতিকে এই ফেব্ৰুৱাৰী মাহত আপোনালোকে বেঙেনা খেতিও কৰিব পাৰে। তাৰপিছতে আজি মই ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক কৈছিলোঁ যে এটা উপহাৰ দিম আপোনালোকক। উপহাৰটো হ'ল কি, মই আপোনালোকক মোৰ বাৰীত যিটো বেঙেনা সঁচৰ খেতি কৰোঁ, সেই বেঙেনা সঁচৰ গুটি কেইটামান দিম। আপোনালোকে ধৰক বেঙেনা গুটি বজাৰটো কিনিবলৈ পাব, একো ডাঙৰ কথা নহয়। মোৰ পৰা উপহাৰ স্বৰূপে নল'লেও হ'ব, উপহাৰ হিচাপে নাপালেও হ'ব। কিন্তু কথাটো হ'ল কি, এই বেঙেনাজোপা মই আজি 5-6 বছৰ কৰি আছোঁ আৰু আমাৰ জলবায়ু, যিটো অসমৰ জলবায়ুৰ লগত, প্ৰথমতেতো ময়ো বজাৰৰ পৰা কিনা গুটিয়ে, কিন্তু যিহেতু 5-6 বছৰ কৰি দিলোঁ অলৰেডি, সেই বেঙেনাজোপাৰ পৰা গুটি পকি তাৰ পৰা আকৌ পচাইছোঁ। গতিকে ইয়াৰ জলবায়ুৰ লগত ইয়াৰ খাপ খাই পৰিলে গছজোপা, মানে ৰেজিষ্টেঞ্চটো আহি গ'ল। গতিকে ৰেজিষ্টেঞ্চ অহা পুলি, ইয়াত বেমাৰ আজাৰ বহুত কমকৈ হ'ব। ই মানে নিজৰ গাত প্ৰতিৰোধক ক্ষমতাটো আনি ল'লে বেঙেনাজোপাই। গতিকে এই বেঙেনা যদি আপোনালোকে খেতি কৰে, মই বেলেগকো দিছোঁ, ওচৰে পাঁজৰে গাঁৱতো হওক বা টাউনতো হওক, বহুতে নিছে মোৰ পৰা গুটি। এই বেঙেনাজোপাত আপোনাৰ খুব মানে বাই চান্সহে পোকে ধৰে, বাই চান্স এটা বা দুটাহে পোকে পাব, নহ'লে আপোনাৰ পোকে নধৰে। তথাপিও মই ফুটছাই এনেকুৱাবোৰ দিয়ে ৰাখোঁ, ছটিয়াই থওঁ, কিন্তু মোৰ তেনেকৈ পোকে একো অনিষ্ট কৰিব নোৱাৰে, কাৰণ ই অলৰেডি ৰেজিষ্টেঞ্চটো হৈ গ'ল। ইয়াৰ বেমাৰৰ মানে যিটোৰ পৰা বেমাৰৰ পৰা বাচিবলৈ ই আজি 4-5 বছৰে, ই যেনেকৈ ধৰি লওক ফৰ এক্সাম্পল, আপোনালোকে প্ৰথমতে কচুৱা জ্বলালে বা গুড নাইট এনেকুৱা ৰাতি শুওঁতে যিটো জ্বলাওঁ আমি, প্ৰথমটো মহবোৰ লগে লগে মৰি যায় বা হেৰি হয়, কিন্তু লাহে লাহে দেখা যায় কি মহবোৰক গুড নাইটো একো কৰিব নোৱাৰে, কচুৱাও একো কৰিব নোৱাৰে, তেনেকুৱা কথাবিলাক। গতিকে এই বেঙেনাটো যিহেতু মই আজি 4-5 বছৰ কৰি আছোঁ, ই ৰেজিষ্টেঞ্চটো আনি ল'লে, সেইকাৰণেহে আপোনালোকক মই এই বেঙেনা গুটিটো দিবলৈ লৈছোঁ। আপোনালোকেও খেতি কৰক আৰু ওচৰৰ বেলেগকো দিব। ইয়াত বেমাৰ নালাগিলে আপোনালোকে বজাৰৰ বস্তু জানে আজিকালি কিমান দৰৱ দিয়া, গতিকে এইবোৰ দৰৱ নিদিয়া চব্জি ঘৰতে 2-4 জোপা কৰি খাব। আৰু বেঙেনা কি হৈ গ'ল, আপুনি গ্ৰ' বেগতো কৰিব পাৰিব, মাটিতো কৰিব পাৰিব, খুব কম ঠাই লাগে। খালি বছৰি আপোনালোকে কলম কৰি থাকিব। কলম কৰি থাকিলে কি হ'ব,
প্ৰত্যেক বছৰে একেজোপা বেঙেনাই আপোনাৰ ফল দিয়ে থাকিব, ফল আহিয়ে থাকিব। খালি কি কৰিব, বেঙেনা তলখন আপোনালোকে বৰ চাফা কৰি নাৰাখিব। বেছি চাফা কৰি দিলে তাত জীপটো নাথাকে যে, তেতিয়া মানে কি হয় বেঙেনাজোপা শুকাই যোৱা চান্স আহে। গতিকে আপোনালোকে এই বেঙেনা খেতিটো কৰিব। আৰু উপহাৰটো পোৱাৰ মানে ক্লজটো কি, আপোনালোকে যিকোনো কমেণ্ট এটা কৰিব এই ভিডিঅ'টোত, যিয়ে কমেণ্ট নহওক, আপোনালোকে মাত্ৰ এটা কমেণ্ট কৰিব। আৰু সেই গোটেই কমেণ্টখিনিৰ পৰা আপোনালোকৰ কমেণ্টৰ পৰা মই এটা বা দুটা কমেণ্ট বাছি উলিয়াম আৰু তেখেতলোকক মই এই উপহাৰটো দিম। তাৰপিছতে 3 নম্বৰ আৰু 4 নম্বৰত আপোনালোকে কৰিব পাৰে জাতিলাও আৰু ৰঙালাও খেতি। জাতিলাও আৰু ৰঙালাও খেতিও এই সময়ত বহুত সহজ কৰিবলৈ, আৰু পদ্ধতিটো প্ৰায় দুইটাৰে একেই। আপুনি জাতিলাও কৰিলেও একেই প্ৰচেছ, ৰঙালাও কৰিলেও একেই প্ৰচেছ। খালি জাতিলাও কৰিলে দেখা যায় যে আমি সাধাৰণতে চাং এখন বা হেন্দালি এখনৰ প্ৰয়োজন হয়, কিন্তু ৰঙালাওটো প্ৰায় আজিকালি মাটিতে কৰা দেখা যায়। মাটিতে কৰিবও পাৰি, চাঙো দিব পাৰি, মাটিতো কৰিব পাৰি। কিন্তু জাতিলাওটো চাং দিয়ে কেলে, তেতিয়া জাতিলাওটো ষ্ট্ৰেইট হয় আৰু তাৰ কালাৰটো এক কালাৰ থাকে। তাৰমানে কি, মাটিত যদি কৰোঁ, মাটিফালে যিটো জাতিলাও যেতিয়া লাগিব, মাটিফালে যিটো হৈ থাকে মানে মাটিৰ ছাইডটো আপোনাৰ বগা পৰি যায় আৰু ওপৰ ছাইডটো সেউজীয়া হৈ থাকে। সেই তেনেকৈ কৰিলে বজাৰত বিকিবলৈ প্ৰব্লেম। আৰু মোৰ তেনেকৈ লাওটো বগা, এচাইডে বগা এচাইডে সেউজীয়া হোৱাৰ লগত কোনো প্ৰব্লেম নাই, কাৰণ মই ঘৰত খাবলৈহে কৰোঁ। আৰু আপোনালোকেও যদি ঘৰত খাবলৈহে কৰে, তেতিয়াতো আপোনালোকেও মাটিতে কৰিব পাৰে, কাৰণ চাং এখন দিয়াটো অলপ সমস্যা, সময় খাই, বস্তুৰ দুটামানৰ প্ৰয়োজন হয়, বাঁহ লাগিব, ৰছী লাগিব, কিবাকিবি লাগিব, সেইখিনিও নালাগে, মাটিতে কৰিব পাৰে, কম জেগাতে হৈ যায়। খালি কি হয়, প্ৰথম যেতিয়া পুলিটো ৰুলে, ৰঙালাও হওক বা জাতিলাও হওক, এই অলপ কেঁচা গোবৰ দিবলৈ চাব লাগে। কেঁচা গোবৰৰ পৰা আপোনাৰ নাইট্ৰজেনটো পাই যাব, সি অলপ বুষ্ট আপ হ'ব। প্ৰথমতে মানে কি হ'ব, তাৰ ডাল পাতবোৰ অলপ সোনকালে বৃদ্ধি পাব। কেঁচা গোবৰটো খালি অলপ আঁতৰত দিব, ওচৰত দিলে গছজোপা মৰি থাকিব, অলপ আঁতৰত দিব। তাৰপিছৰ পৰা আপোনালোকে তাত ভাৰ্মি কম্প'ষ্ট দিয়ে, মানে কেঁচুসাৰ, আৰু শুকান জাবৰ জোথৰ কিটচেন ৱেষ্ট যি দিয়ে চলি যাব। আৰু ৰঙালাওটো মাটিত কৰিব পাৰিব, সেইটোত একো প্ৰব্লেম নাই। আৰু অৱশেষত আহিলে বিলাহী খেতি। বিলাহী খেতিটো একেবাৰে সহজ। সেইটো মাটিতো কৰিব পাৰি, টাব বা গ্ৰ' বেগতো কৰিব পাৰি। কিন্তু মই ভাবোঁ আপোনালোকে গ্ৰ' বেগতে কৰক। গ্ৰ' বেগত কৰিলে বেমাৰ আজাৰৰ পৰা সহজে বাচি থাকিব পাৰি। বিলাহীটো এইটো ছিজনত বিলাহীও হৈ যায়। আৰু যদি বিলাহীৰ বিষয়ে সম্পূৰ্ণ ধুনীয়াকৈ আপোনালোকক ডিটেইলছ লাগে, কেনেকৈ মই গ্ৰ' বেগত বিলাহী খেতি কৰোঁ, তাৰ কাৰণে আপোনালোকে মোৰ আগৰ ভিডিঅ' চাব পাৰে। মই আই বটনতো দি ৰাখিম আৰু ডেছক্ৰিপশ্যনতো লিংক দি ৰাখিম। আপোনালোকে এই ভিডিঅ'টো গৈ চাব পাৰে, মই কিদৰে গ্ৰ' বেগত বিলাহী খেতি কৰোঁ। আপোনালোকৰ কাৰণে সহজ হ'ব। যিকোনো খেতিয়ে নহওক কিয়, খেতি কৰোঁতে কেইটামান কথা মন কৰিব। মাটিটো ঢিলা ৰাখিব, সাৰ জাবৰ অতিমাত্ৰা প্ৰয়োগ নকৰিব, বেছিকৈ হওক বুলি, বেছিকৈ ফল দিয়ক বুলি। তাৰপিছতে পানীটো হিচাপমতে দিব, যিমান প্ৰয়োজন সিমান দিব, অতিমাত্ৰা নিদিব। আৰু পানী যাতে জমা নহয় সেই কথাটো ধ্যান দিব। পানী দিয়াৰ পিছতে যাতে পানীটো ওলাই যায়, মানে তাত লক হৈ নাথাকে, পানীটো ৰখি নাথাকে, সেই কথাটো ধ্যান দিব। বহুতৰ তেনেকুৱা অসুবিধা হোৱা দেখা যায়, মোৰো প্ৰথমতে হৈছিলে। ময়ো প্ৰথমতে কি কৰিছিলোঁ, বহুত পানী দি দিছিলোঁ, পানী দিয়া নিয়মটো নাজানিছিলোঁ। তাৰপিছতে গুটিবোৰ খুব ঘনকৈ দিব নালাগে, বহুত ঘনকৈ দি দিলে কি হয়, ইজোপাই সিজোপাৰ সাৰ টানোতে মানে বাঢ়িবলৈ অলপ কষ্ট হয়। আৰু ৰ'দ পৰা ঠাইত খেতি কৰিব লাগে, যি খেতিয়ে নহওক কিয় ৰ'দটো মোটামুটি পাব লাগে। কিছুমান খেতিত অলপ সৰহকৈ লাগে ৰ'দ, আৰু কিছুমান পাচলিৰ খেতিত কমকৈ পালেও হৈ যায়। আজি ভিডিঅ'টোত ইমানখিনিকে ক'বলৈ আছিলে। আপোনালোকে মোক কমেণ্ট কৰি জনাব আপোনালোকে বৰ্তমান কি কি খেতি কৰি আছে, আৰু যদি আজি মই কোৱা শাক পাচলিকেইটাৰ ভিতৰত যদি আপোনালোকে কোনোবাটো কৰিম বুলি ভাবিছে, সেয়াও কমেণ্ট কৰি মোক জনাব। আৰু যিটো মই উপহাৰ দিম বুলি ভাবিছোঁ তাৰ কাৰণে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে সামৰোঁ, ধন্যবাদ।